Hello everyone, মই আজি আপোনালোকৰ লৈ আহিছো খুবেই সহজতে বনাই খাব পৰা চিঙৰা ৰেচিপি। ভিডিওটো যদি ভাল লাগে তেন্তে লাইক এণ্ড সাবস্ক্ৰাইব কৰি দিব। ডোটোৰ বাবে প্ৰথমে আমাক লাগিব ময়দা 2 কাপ, ৰিফাইন তেল অলপ, নিমখ আধা চামুচ, ঘিউ 2 চামুচ, আজৱাইন অলপ আৰু কলা জিৰা অলপ। চিঙৰাৰ ফিলিঙৰ বাবে আমাক লাগিব বইল কৰা আলু, কাজু বাদাম কিচমিচ, শুকানকৈ ৰ'ষ্ট কৰা জিৰা ধনিয়া, নিমখ, হালধি, আদা নহৰু পেষ্ট, কেইপিচমান সৰুকৈ কটা পনীৰ, শুকান জলকীয়া, চফ, জিৰা, ধনিয়া, গৰম মছলা আৰু চাট মছলা। এতিয়া প্ৰথমে চিঙৰাৰ ডোটো ৰেডি কৰি লওঁ। আজৱাইন আৰু কলা জিৰাখিনি হাতত অলপ মোহাৰি পিনে দি দিছোঁ ইয়াত। এতিয়া হাতেৰে এনেকৈ মুঠি মাৰি চাম, যদি এনেকৈ ভাঙি গৈছে তেন্তে ডোটো প্ৰস্তুত কৰিবলৈ হৈ গৈছে। এতিয়া ডোটো আধা ঘণ্টাৰ বাবে ৰেষ্ট কৰিবলৈ দিম। তিতা কাপোৰ এখনে এনেকৈ ঢাকি থৈ দিম। ডোটো ৰেষ্ট হোৱালৈকে চিঙৰাৰ ফিলিংখিনি বনাই ল'ম। এতিয়া প্ৰথমে গেছটো অন কৰি ল'ম। তেল 2 চামুচৰ জোখত দি দিছোঁ। গৰম হোৱাৰ পিছত এতিয়া জিৰা ধনিয়াখিনি তেলত দি দিছোঁ। তাৰপিছত শুকান জলকীয়া এটা দি দিছোঁ তেলত, কেইটামান চফ, আদা পেষ্ট, নহৰু পেষ্ট, কিচমিচখিনি দি দিছোঁ আৰু লগতে বাদাম আছে। হালধি অকণমান দি দিছোঁ, গৰম মছলা অকণমান, জিৰা, ধনিয়া পাউডাৰ, চাট মছলা, সোৱাদ অনুযায়ী নিমখ। এতিয়া বইল কৰা আলুবোৰ হাতেৰে অকণ পিটিকি দিছোঁ। এতিয়া ইয়াত অকণমান ৰেড চিলি পেষ্ট দি দিছোঁ। তাৰপিছত মিহিকৈ কাটি লোৱা পনীৰখিনি দি দিছোঁ। ডোখিনি আধা ঘণ্টা ৰেষ্ট কৰাৰ পিছত এতিয়া ৰুটিখন বনাই ল'ম। এতিয়া মাজত দুভাগ কৰি কাটি লৈছোঁ। এতিয়া এটা ভাগ 3 গুণীয়াকৈ ভাজ কৰি লৈছোঁ। তাৰপিছত লাহেকৈ চাইডে চাইডে পানী লগাই দিছোঁ। ভালকৈ লগাই দিব, নহ'লে ফাক টাইপে ওলাই যাব পুৰখিনি। পুৰ অকণমান ভৰাই দিছোঁ। এতিয়া চাইডে চাইডে পানী লগাই মুখখন বন্ধ কৰি দিছোঁ। প্ৰথমে আধাকৈ বন্ধ কৰি ল'ব, তাৰপিছত এনেকৈ অলপ ভাজ কৰি কেৰাহী এখন পাতি ৰিফাইন তেল দি দিছোঁ। তেলখিনি গৰম হোৱাৰ পিছত চিঙৰাকেইটা দি দিম। এতিয়া চামোচাখিনি গল্ডেন ব্ৰাউন কালাৰ হোৱাৰ পিছত কাঢ়ি দিম। দেখিছেনে ইমান ধুনীয়া খাস্তা হৈছে। এয়া আমাৰ গৰম গৰম চিঙৰা বা চামোচা ৰেডি হৈ গ'ল।